Good evening. সকলোলে মৰম জনাইছো আৰু মই মুনমিয়ে মোৰ চেনেল মুনমি সৈকিয়া বৰুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু বহুত দিন হ'ল ভিডিঅ' নিদিয়া মাৰ অসুখ হৈ আছিল হাহুমাৰ খুব ব্যস্ততা মানে ডক্টৰৰ লগত দৌৰাদৌৰি কৰি আছিলো হেতু কাৰণে মই ভিডিঅ' দিব পৰা নাই তো আজি ভাবিছো অকনমান ভিডিঅ' এটা আপোনালোকৰ লগত শেয়াৰ কৰো এটো কাৰণে ভিডিঅ'টো বনাবলৈ লৈছো আহকচোন চাও আজিনো মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ লৈছো তেতিয়া হলে আপোনালোকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব লাষ্টলৈকে চাব যদি নতুন হয় মোৰ চেনেলটো একেবাৰে নতুন চেনেল হয় যদি ভাল লাগে ভিডিঅ'বোৰ চাই বা ভিডিঅ'টো চাই লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যেহেতু ভিডিঅ' সদায় দিয়া নহয় কিন্তু এতিয়া ভাবিছো ভিডিঅ' সদায় দিম স্মৃতিবিলাক ধৰি ৰখাৰ চেষ্টা মানে কৰিছো মানে সেই সাঁচি ৰখাৰ আৰু প্ৰচেষ্টাটো লৈ পেলাই মই আকৌ ভিডিঅ'বোৰ দিবলৈ আগবাঢ়িছো তেন্তে হলে আহকচোন চাও আজিনো মই ভিডিঅ'টো কিহৰ ওপৰত দিবলৈ ওলাইছো মই আপোনালোকৰ আগত কৈছিলো যে মই এটা ভিডিঅ' দিবলৈ লৈছো এয়া শুই আছে এওঁকিটা উঠাম লাহেকে মানে আমি আজি এঠাইলৈ যাবলৈ ওলাইছো আৰু কোন জেগাত যাম তাতনো কি হৈ আছে তাকে অকমান আপোনালোকৰ লগত কথা বতৰা পাতিব বিচাৰিছো মানে আজি গাৰু পিলো কভাৰ বিলাক ধোৱাৰ কাৰণে পিলো কভাৰ লগোৱা হোৱা নাই এনেকৈ হৈ আছে হেৰা উঠাও যাব লাগিব নহয় উঠো যাব লাগিব এঠাইলৈ তুমি জানাইচোন উঠা এওঁ উঠাইছো এওঁ উঠিলে তাৰপিছতে আৰু এইফালে আৰু কাম অলপো আছে কৰিবলৈ এই আমাৰ ঘৰতে থাকে টিকলুটো এই কিতাপ পঢ়ি আছে আৰু মই অলপ খোৱা বোৱাৰ যোগাৰ কৰি লওঁ তাৰপিছতে ওলাই আছো দেখাই আছো ক'ত গৈ আছো মোৰ চাহটো হৈ গ'ল চাহটো হোৱাৰ পিছত এতিয়া মোৰ চাহ উতলিলে তাৰপিছতে মই চাহটো এটা থৈছো আৰু মই চাকনিখন ক'ত আছে এই তাতে ক'ত আছে ইফালে আছে পালা চাহটো দি লওঁ চাহটো এটা দি লৈছো এওঁ জানো গা ধুবলৈ গ'ল নে কি কৰিছে নে গা ধুবলৈ গৈছে ঠিক আছে চাহটো বাকি দিলো বাৰু তুমি খাবা না চাহ দিয়া আজি আমাৰ মানে জেঠাই ল'ৰাটো আহিছিলে আৰু জেঠাই ল'ৰাটো অহাৰ কাৰণে মিঠাই আনিছিলে কি মিঠাই আনিছে মই ভালকে গম নাপাওঁ এতিয়া চালেহে গম পাম লালমোহন আনিছে আজি লালমোহন খাই মই খুব ভাল পাওঁ আপোনালোকে কোনে কোনে লালমোহন খাই কমেণ্ট কৰি জনাব আৰু এতিয়া লালমোহন দি একাপ ফিকা চাহ খাই লওঁ চাহকাপ খাই লোৱাৰ পিছত ওলাই আৰু আমি যাম হৈ গ'ল আবেলিৰে চাহকাপ মই ফিকা চাহ খাওঁ আৰু চেনি নিদিয়াকৈ খাওঁ আপোনালোকে কোনে কোনে তেনেকৈ ফিকা চাহ খাই ভাল পায় আৰু চেনি নিদিয়াকৈ খাই কমেণ্ট কৰি জনাব আৰু লগতে যে আজি মোৰ জেঠাই ল'ৰাটোৱে অনা এইটো লালমোহন আৰু আপোনালোকে কোনে কোনে লালমোহন খাই ভাল পায় সেইটো কমেণ্ট কৰি জনাব এই লালমোহনৰ ৰস একেবাৰে পৰিছেগৈ কাপত দি দিছোঁ দেই আৰু এতিয়া এওঁ গা ধুবলৈ গৈছে এওঁ আহি পেলাই চাহকাপ খাব খাই আমি ওলাম আৰু আচলতে এনেকুৱা হয় আমি মানে ক'ত যাবলৈ ওলাইছো সেইটো এনেকুৱা ধৰণৰ কথা হয় আমাৰ ইয়াতে নাট হোমাৰুহ পাতিছে প্ৰথমবাৰৰ বাবে যিবিলাক আচলতে আপোনাৰ ভ্ৰাম্যমানৰ যিবিলাক নাটক হয় সেইবিলাক ধৰি লওক চবেই চাই বা আজিকালি যিবিলাক পূৰ্ণাংগ নাটৰ যিটো ধাৰা মানে মৌলিক নাটকৰ যিটো ধাৰা সেইটো মানে ধৰি লওক নাইকিয়া হোৱা নিচিনা হৈছে সেইটো কাৰণে আমাৰ ইয়াত মোৰ মানে দাদাৰ মোৰ লগৰো হয় চিন্ময় শৰ্মা বুলি তেওঁ মানে আপোনাৰ এই চিন্তা চৰ্চাটো কৰি মানে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু আমি তাতে মানে এখন নাটক আমি ইয়াৰ পৰা স্থানীয় যিসকল আমাৰ শিল্পী আছে ধৃতাইপুখুৰী আমি এখন নাট মঞ্চস্থ কৰিলো জয়মতি মানে জয়মতীৰ জীৱন গাথা মানে মহিয়সী নাৰীৰ জীৱন গাথা
নাংফা বুলি জুৰি বৰা বৰগোহাঁই বাইদেউৰ মানে উপন্যাস আৰু ইয়াৰে আমাৰ এজন খুব মোৰ ভাল ভাইটি হয় মৰম লগা ঋতুপন দত্ত তেখেতৰ নাট্যৰূপ পৰিচালনা আৰু চিন্ময় শৰ্মাও পৰিচালনা কৰিছে তো নাংফা বুলি এখন আমি কৰিলোঁ তাৰ মানে চিন কিছুমান আছে আপোনালোকৰ লগত মই এইবিলাক শ্বেয়াৰ কৰিম সব ধৰি ৰাখিব নোৱাৰিলোঁ আচলতে মানে মোৰ ভিডিঅ' দিয়াৰ মানে ইমান এটা মানে তেতিয়া মানে বহুত ইমান বেছি ব্যস্ততা তেতিয়া মানে ভিডিঅ' দিবলৈ তেনেকুৱা ধৰণৰ মানে একো চিন্তাই মনলৈ অহা নাছিল কিন্তু এতিয়া ভাবিছোঁ যে নহয় স্মৃতিবিলাক ধৰি ৰাখিব লাগিব আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব লাগিব আপোনালোককো জনাব লাগিব যদি আপোনালোকে একোজন ধৰি লওক সাংস্কৃতিক প্ৰেমী হয় বা আপোনালোকৰ শিল্পীসুলভ মনটো আছে সকলোৰে আৰু থকাটো ভাল তেতিয়াহ'লে জনাবচোন এই নাট সমাৰোহৰ এই মৌলিক যিখিনি নাটকৰ চিন্তাধাৰাটো লৈ পেলাই খাই লওঁ তেতিয়াহ'লে চাহকাপ একদম মানে চাহৰ টেণ্ডেঞ্চি আহি আছিলে খাই দিলোঁ একদম ভাল লাগি গৈছে আৰু মানে তো কি কৈ আছিলোঁ মই যিসকল মানে ধৰি লওক মৌলিক যিটো নাটকৰ ধাৰাটো বা আমাৰ যিবিলাক অপেচাধাৰী মানে নাটকৰ দল আছে বা যিবিলাকে মঞ্চস্থ কৰে তেওঁলোকে নিশ্চয় কমেণ্ট কৰি জনাব যে এই ধাৰাটো এনেকৈ অব্যাহত ৰাখিবলৈ চেষ্টা কৰাটো মানে আচলতে ভাল হৈছেনে কথাটো নিশ্চয় ভালেই হ'ব তথাপিতো আপোনালোকৰ কমেণ্টখিনি জনাব আৰু আমি খুব ভাল পাইছোঁ তেনেকুৱা এটা চিন্তাধাৰা আচলতে মোৰ আজি ভিডিঅ'টোৰ মেইন উদ্দেশ্যটোৱে আছিল সেইটো যে মই আপোনালোকৰ লগত কথা পাতিম যে মানে এনেকুৱা ধৰণৰ নাটকখিনি যিখিনি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে এই নাটকখিনি মানে আমাৰ মাজত যে আকৌ পুনৰ জীয়াই ৰখাৰ যে যিটো প্ৰচেষ্টা কৰিছে চিন্ময় শৰ্মাই সেইটো এটা খুব সুন্দৰ পদক্ষেপ আপোনালোকেও চিন্ময়ক আশীৰ্বাদ কৰিব সি যাতে এনেকুৱা ধৰণৰ যি ধৰণৰ চেষ্টা কৰিছে এইখিনি যাতে সি ফলপ্ৰসূ হ'ব পাৰে আগবাঢ়ি যাব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব আচলতে মোৰ ভিডিঅ'টো আজি মেইন উদ্দেশ্যটোৱে আছিল সেইটো কাৰণে মাত্ৰ তাৰ কিছুমান অংশ সৰু আপোনালোকৰ লগত ইয়াতে মই সংযোগ কৰি দিম আপোনালোকে নিশ্চয় চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে কৈছোঁ আৰু আগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই এতিয়া ওলাই মেলি ৰেডি এতিয়া যাবলৈ ওলাইছোঁ নাট সমাৰোহলৈ আৰু তাৰ কিছু অংশ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম দেখাম আপোনালোকক কোনখিনি ঠাইত পাতিছে আৰু নাটকৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া আমি ওলাইছোঁ আৰু আজি আমি স্কুটি লৈ যাম আজি গাড়ীত নাযাওঁ বেটা দুটা মা ঘৰলৈ গ'ল সেইটো কাৰণে তেওঁ ওলালে চাওঁ খাই কৈ দিয়া ওলালে আৰু এতিয়া আমি যাম মানে ওলাই গৈ আছোঁ আৰু স্কুটিত যাম তাৰপিছতে আৰু গৈ পাই আপোনালোকক দেখাই আছোঁ ইমান আন্ধাৰ হৈ আছে স্কুটিত গৈছোঁ বহুত ঠাণ্ডা লাগিছে দেই ঠাণ্ডা লাগিছে নাই পাই গ'লোহি আহি পেলাই নটৰাজম নাট সমাৰোহ আদৰণি চবে মেকআপ লৈ আছিলোঁ লুকাই দিছে ল'ৰাটো মই দেখাই আছোঁ আকৌ চবে মেকআপ লৈ আছে দেই এতিয়া আজি নাটক এ ট্ৰিপ টু হেভেন নিজেইটো একো এনজয় কৰিব নাজানে এণ্টাৰটেইনমেণ্ট বোলা বস্তুটো নামেই নাই Padija, Guruji, Padija, Uderu.
আৰু চাগে নাহে তই ইমান দিন ধৰি বাহিৰত যাবলৈ পৰা নাই নহয় খাওঁতে বহে বাহিৰৰ পৰা তুমি অকণমান চাবা কিন্তু দেই মই তেখেতে মোক এনেকৈ এৰি থৈ গৈছে মইতো কাম কৰা নাই কিন্তু এদিন যেতিয়া মই শক্তিশালী হৈ মোৰ পিতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ যাওঁ সেইদিনা কিন্তু তুমি মোক বাধা দিব নোৱাৰিবা আপুনি যদি শক্তিশালী হৈ ৰাজপাট লয় দেশৰ মংগলৰ বাবে কাম কৰে মই আপোনাৰ বাধা নিদিওঁ এতিয়া ৰাজপাটৰ নাটক কৰি আপুনি সঠিক ব্যৱস্থা কৰক ইয়াৰ বাবে সাজু হওক মহোদয় ইয়াৰ বাবে আপুনি সাজু হওক ৰাজধানীৰ নাটক কৰি থকা মই অনুভূতি যাব লাগিব যাম ঠিক কথা কৈছা হকি কিন্তু তাৰ পাছত যদি সম্ভৱ হয় তুমি ঘৰত সকলোবোৰ কথা ভালকৈ শুনাকৈ ক'বা আৰু কলুৱাই কথা ক'বা তুমি ভবাৰ দৰে ঘৰত পূৰ্ণ ইমান সহজ নহয় চাৰিওফালে চোৰাং চোৱাই কিবাকিবি কৰিছে তুমি সহজ কথা এষাৰ ক'লা হকি